নমস্কাৰ, নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ মই মৰিগাঁও জিলাৰ জৰাবাৰী অঞ্চলত। আৰু ইয়াতে মানে কিছুমান বহুত আমাৰ মাজৰ পৰা হেৰাই যোৱা বহুত কিছুমান বস্তু ইয়াতে আজি প্ৰদৰ্শনী কৰিছে। আৰু আপোনালোককো দেখাম, আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, তেতিয়া গোটেইখিনি কথা গম পাই যাব। ইয়াতে মানে বহুত কিছুমান বস্তু আমাৰ নতুন প্ৰজন্ম ল'ৰা ছোৱালীয়ে চিনি নাপায়, কিছুমান মানে আমাৰ সমাজৰ পৰা হেৰাই গৈছে, তেনেকুৱা বস্তু কিছুমান ইয়াতে প্ৰদৰ্শনী কৰোৱা হৈছে। আপোনালোকে ভিডিঅ'টোত মই ধুনীয়াকৈ দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এইকেইটা হৈছে বহুত পুৰণি পইচা। আৰু ইয়াতে দেখিছেনে, একে ডাঙৰ ডাঙৰকেইটা 5 টকীয়া, 50 পইচা, 20 পইচা, 10 পইচা, 5 পইচা, 1 পইচা, 2 পইচা, এনেকৈ ধৰণৰ এইখিনি বহুত পুৰণা পইচা হৈছে, কইনছ হয়। আৰু এইখিনি হৈছে, এইটো হৈছে আপোনালোকৰ 10 টকা, আপোনালোকৰ এইটো ভূটানৰ। আৰু এইটো 5 টকা হৈছে ভূটানৰ। এইটো হৈছে আপোনালোকৰ এই আপোনাৰ ডলাৰ হয়। আৰু এইটো হৈছে 5 টকা, এইটো হৈছে 20 টকা। এনেকৈ বিভিন্ন ধৰণৰ মানে বহুত পুৰণি কিছুমান পইচা আৰু বেলেগ বেলেগ দেশৰো কিছুমান পইচা ইয়াতে আপোনালোকে দেখিবলৈ পাইছে। আৰু দেখিছে খুব সুন্দৰকৈ তেওঁলোকে মানে এইবিলাক সাঁচি মানে ৰাখিছে, ৰাখি পেলাই মানে আপোনালোকক দেখাবৰ কাৰণে ৰাইজক তেখেতলোকে এই সুবিধাটো কৰি দিছে। আৰু এইবিলাক দেখিছে এনেকৈ মাটিৰে বনোৱা কাঠৰে বনোৱা গড় আছে, এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ এয়া কি ঘাগৰি আছে, পিতলৰ শৰাই আছে, কাঁহৰ কাঁহী আছে, হাতী খুজীয়া বাতি আছে, ডাঙৰ শৰাই, এনেকৈ ধৰণৰ বিভিন্ন বহুত পুৰণি বস্তু কিছুমান ইয়াতে তেখেতলোকে কালেকশ্যন কৰি পেলাই মানে দেখাইছে। আৰু এই বস্তুবিলাক মানে কি আমাৰ সমাজৰ পৰা অলপ নাইকিয়া হৈ গৈছে, সেইটো কাৰণে আপোনালোকক তেখেতলোকে এইখিনি দেখাবৰ কাৰণে শিকিছে। লেম্প হয়, আৰু হৈছে মেণ্টেল লাইট, এনেকুৱা ধৰণৰ। আৰু এইখিনি বিহুৰ কাৰণে আমাৰ পিঠা, সান্দহ, জহা চাউল, এনেকুৱা ধৰণৰ কিছুমান বস্তু ৰাখিছে। বস্তু লাগে সেইখিনিও তেখেতলোকে ৰাখিছে। কাৰণ আজিকালি মানুহে নিজে কাপোৰ বৈ নোবোৱা হ'ল। মানে আগতে ধৰ মানুহে কাপোৰ নিজে নিজে বৈ নিজে নিজে পিন্ধিবৰ কাৰণে নিজে কাপোৰ বয়, আজিকালি কাপোৰবিলাক নোবোৱা হ'ল, চব মেচিনত বোৱা কাপোৰ আহি গ'ল, তেনেকুৱা ধৰণৰ। আৰু এইটো দেখিছে নহয়, এনেকুৱা ধৰণৰ যঁতৰ আছে ইয়াতে, কি মাকৈ আছে, এইটো কি কয় আপোনাৰ মাকো আছে, বিভিন্ন ধৰণৰ বস্তু আছে। এইটো আকৌ বৰা ভাত বনোৱা চচ, মানে এইটো কি টৌ বুলি কয়, জাপ টৌ, মানে জাপ টৌ বুলি কয় এইটো। বিভিন্ন ধৰণৰ আছে মানে বস্তু। এইটো হৈছে এখন বৈঠা, মানে নাওত যে বৈঠা মাৰে, এখন হ'ল বৈঠা। আৰু এইটো হৈছে নাঙল, জুঁৱলি আৰু মৈ, এইকেইটা পথাৰৰ মানে হাল বাওঁতে লগা বস্তু। এইটো হৈছে চেপা, মাছ ধৰিবৰ কাৰণে ব্যৱহাৰ হয়। আৰু এখন চোফাৰ, বাঁহৰ চোফা দেখিছে। আৰু কিছুমান এইখিনি ধৰক আপোনাৰ এইটো এটা তেওঁলোকে ৰাখিছে যে বাঁহেৰে কিছুমান বনোৱা বস্তু আছে, ইয়াত দেখিছে বাঁহেৰে বনোৱা বস্তু কিছুমান আছে, খুব সুন্দৰকৈ তেখেতলোকে এইখিনি বনাইছে।
এখন টে হয়, মানে চাহ দিয়া টে। দেখিছে নহয়। আৰু এইখিনি হৈছে বিভিন্ন ধৰণৰ কিছুমান শাক, মানে গছৰ মানে পুলি 100 এবিধ গছৰ পুলি তেখেতলোকে কালেকশ্যন কৰিছে। আৰু তাৰে বিভিন্ন নামবিলাক দিয়া হৈছে, কোনটো গছৰ কি নাম গোটেইখিনি দিয়া হৈছে ইয়াতে আপোনালোকে দেখিছে খুব সুন্দৰকৈ। 100 এবিধ আছে, 100 এবিধ গছৰ নাম আৰু গছজোপা ইয়াতে আছে। বহুত বস্তু তেখেতলোকে কালেকশ্যন কৰি পেলাই আনিছে ইয়াতে আপোনালোকক দেখাবৰ কাৰণে, আৰু সেইকাৰণে মই তোমাৰ ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ এখন খুব ধুনীয়া এৰোপ্লেন বনাইছিলে, মানে ভেলাঘৰ, মানে মাঘৰ বিহুৰ ভেলাঘৰৰ কাৰণে এটা খুব সুন্দৰ এখন তেখেতলোকে প্লেন বনাইছিলে যে ইণ্ডিগ' লিখি দিছে নামটো। খুব সুন্দৰকৈ বনাইছে। আৰু এইখন দেখিছে প্লেনখন, ধুনীয়াকৈ দেখাই দিব আঁতৰৰ পৰা অলপ। আৰু সেয়া হাতী, আৰু এইটো ইগলু দেখিছে। ইগলু বৰফৰ মানে জেগাত, যিবিলাক মানে বৰফৰ জেগাত যিটো ঘৰ বনায় সেইটো ইগলু এটা দেখালোঁ আপোনালোকক। আৰু দেখিছে তেখেতলোকে বনাইছে, নৰাৰে বনাইছে, জুই ফুৱাই থকা এটা মানে ধুনীয়া এটা মানে ফটো। আৰু এইখন দেখিছে মানে প্লেনখনৰ মই এইটো চাইড দেখাই দিছোঁ। আৰু এইটো গেটটো হয়, এইফালে গেটটো দি ইয়াৰ ওপৰত উঠিব পাৰে ধুনীয়াকৈ, চেম টু চেম বনাইছে প্লেনৰ নিচিনাকৈ। আৰু এইটো হৈছে আপোনালোকৰ ইগলুটোৰ ভিতৰৰ অৱস্থা, মানে পৰিৱেশ। ভিতৰত তেখেতলোকে ভেলাঘৰ টাইপৰ বনাই ভিতৰত জুই ফুৱা মানে ৰাখিছে। আৰু এইটো হ'ল ইগলুটো। আৰু আপোনালোকক দেখাব চেষ্টা কৰিছিলোঁ এটা তেখেতলোকে আজি কিছুমান খেল ধেমালি ইয়াতে আয়োজন কৰিছে। আৰু সেই খেল ধেমালি ইয়াৰ ধৰক আপোনাৰ মানে আৰ্ট কম্পিটিশ্যন হৈ আছে।